গুড মৰ্নিং ফ্ৰেণ্ড, আজি আপোনালোকৰ কাষলৈ আকৌ এটা নতুন ব্লগ লৈ আহিলোঁ। এয়া মধুৰাম পাৰি আছে, এয়া জঁপিয়াই আছে দেখিছে ভণ্টি। মধুৰাম পাৰিছে দেখিছেনে? এইটো এটা ধুনীয়া ধুনীয়া মধুৰিআম। সেই আৰু এয়া বৌ মুচি লোৱা। খাই বহুত টেষ্ট লাগিব, বহুত ধুনীয়া। আহিব আপোনালোকে খাবলৈ। আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া। ৰিক্সা পাওঁনে নাপাওঁ? ব'লা। এয়া এয়াৰপৰ্ট ৰোড হয়। ইয়াৰ অকণমান আগত গ'লে আপোনালোকে এয়াৰপৰ্টখন দেখিব। এয়া আমি মামাহঁতৰ ঘৰ পালোঁ। খুচৰা পইচা আছে দিছে, খুচৰা পইচা আছে দিছে। ৰখাই দিয়া আহিছে নেকি? এইফালে এয়াৰপৰ্ট যায় চিধাই। এয়া মামাহঁতৰ ঘৰত আহিছিলোঁ আমি। আহা নামিব হোৱা নাই নেকি? কি ভাই বোৱাৰীজনীক আমি ভাত খুৱাব আহিছিলোঁ 9 মাহ। তাৰে আপোনালোকক ব্লগ এটা বনাই দেখুৱাম বুলি ভাবিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। মই আজি ভিডিঅ'ত ঘৰুৱা অনুষ্ঠান এটা দেখুৱাম আপোনালোকক। আজি বিৰিয়ানী মেল চলি আছে। দিয়ক কওক, আজি মানে চবৰে কথাবিলাক ৰেকৰ্ড কৰি আছোঁ। দিয়ক কওক, আজি বিশেষ মই একো নকওঁ। কিয় আহিছে আপোনালোকে আজি? মই অনুষ্ঠান আছিল, সেইকাৰণে আহিছিলোঁ। কি অনুষ্ঠান আছিলে? এই কিবা বোলে পাপৰি খুৱাব বোলে। এইজনী আমাৰ ভাই বোৱাৰী। এই আমি আজি 9 মাহ খুৱাব আহিছিলোঁ। খুৱাব আহিছিলোঁ। মই পায়সৰ জোগাৰ লৈ আহিছিলোঁ। সকলোৱে পায়সখিনি খালে। আৰু এতিয়া মাছ মাংস, মুৰ্গীৰ মাংস, পাঠাৰ মাংস আছে। গোটেই মিলি জুলি খাই আৰু ঘৰে ঘৰে যাম আৰু। আৰু এইজনী আমাৰ বয়োজ্যেষ্ঠ মা। কওক, আপোনাৰ কোন হয়? এই নাতি বোৱাৰী? আপোনাৰ ছোৱালীৰ ছোৱালীৰ বোৱাৰী। এই কোন হয়? ছোৱালীৰ বোৱাৰী নহয় জানো পাপৰি? এইজনী আইতা আছে, কিন্তু আমাৰ মামীজনী নাই। এয়া মামীৰ মাক হয়। আৰু এইজনী মামীৰ বোৱাৰী। এইজনী মামীৰ সৰু ছোৱালী। আৰু এইজনী মামী আমাৰ ডাঙৰ মামী। আমাৰ মামীজনীৰ এইজনী ডাঙৰ ভাই বোৱাৰী। আৰু মামাও আছে, কামত লাগি আছে। এইটো ডাঙৰ মামা। এইজন মামা দিল্লীত আছিলে, ষ্টীল অথৰিটিত চাকৰি কৰিছিলে, এতিয়া ৰিটায়াৰমেণ্ট হয় আহিছে। আৰু এইজনী ডাঙৰ ভণ্টি মামীৰ। এয়া আজি খানাৰ যোগাৰ কৰি আছে মানুহক দিবলৈ। এইফালে পাকঘৰত চব লাগি আছে। ভাজিটো ক'ত বহাই দিছা? এয়া মামা এয়াৰপৰ্টত চাকৰি কৰিছিলে, MES-ত। মামাক ভাত দিয়া গৈছে আগতে।
কণ্টিনিউ এইটো নাপায় ঠাট্টা কৰাৰ দৰে এ হ'ব মনে মনে থাকা চাব পাইছি দেখছা দেখি কান নকপা হ'ব সময় নহয় নহয় এতিয়া আমি বেলেগ কথা পাতি জোৰ কৰে আসি তোৰ পৰা আৰম্ভ কৰা এই আমু উঠাই নিবা খুজি দেখছা আৰম্ভ ঠাট্টা কৰা না আৰম্ভ কৰা লাষ্টৰখিনি কবা খুজিছ সেইকে কবা নে ঠিক না আমি এনেকা কৈ থাকোতে মিললেগা আই ভবিষ্যতে কোন আছে মিললেগা কোন আছে মাইকটো লাগিছিল আমি শুনাই নাই কোৱা শেষ নে এইজনী ভণ্টি বহুত কথা কয় আৰু এইজনী আমাৰ ভণ্টিৰ শাহুমা এজনী ভণ্টি মামাৰ ছোৱালী আমাৰ বৌকটো চিনি পায়ে সকলোৱে এয়া ভনীজোৱাই পুৰা মানুহক ভাত দিব লাগি আছে এইজনী বোৱাৰীকে ভাত খাব আহিছিলোঁ আমি এইটো ভাইটি দিয়া এয়া আমি ভাত খাব আৰম্ভ কৰিছোঁ আৰু সৰু ভাইটি মামাৰ ল'ৰা সি চাটনি বনাইছে কাৰণে সি স্পেচিয়েলি চাটনি দিব আহিছে এই মামাৰ ছোৱালী দিয়া এয়া আমি ভাত খাব আৰম্ভ কৰিছোঁ আৰু পালোঁ ইমানতে ভিডিঅ'টো সামৰণি দিলোঁ আকৌ এটা নতুন ভিডিঅ'লৈকে আহিম আপোনালোকৰ কাষলৈ বাৰ চেনেলটো চাই পেলাই যদি আপোনালোকৰ ভাল লাগিছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব চাব দেই মনত ৰাখিব কিন্তু পাহৰি নাযাব বাই বাই শুনিলে নে
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় কমেণ্ট এটা কৰিব। তেতিয়াহ'লে আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।